নমস্কাৰ। আজিৰ এই ভিডিঅ'ত আমি জানিম হাঁহৰ বাবে ঘৰখন বনাওঁতে আমি কোনবোৰ কথা মন দিব লাগে, আমি কোনবোৰ কাম কৰিব নালাগে। যদি আমি এই কথাকেইটা বা আমি এই পইণ্টকেইটা মন দি আমি যদি হাঁহৰ ঘৰটো বনাওঁ, তেনেহ'লে হাঁহৰ ফাৰ্মখন আমি সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰিম। যদি আপুনি হাঁহৰ গঁৰালটো বনাওঁতেই এই ভুলকেইটা কৰে, তেতিয়াহ'লে আপোনাৰ হাঁহৰ ফাৰ্মখন আৰম্ভণিতেই শেষ হ'ব। ঘৰখন কেতিয়াও জেকা বা চেচুকীয়া ঠাইত বনাব নালাগে। ঘৰটো এনেকুৱা হ'ব লাগে যাতে ৰ'দৰ পোহৰ সোমায় আৰু বতাহ চলাচল কৰিব পৰা ব্যৱস্থা থাকে। হাঁহৰ ঘৰটো এনেদৰে বনাব লাগে যাতে দিনত সূৰ্যৰ পোহৰ পায় আৰু ৰাতি হ'লে হাঁহখিনিয়ে ঠাণ্ডা নাপায়। প্ৰতিটো হাঁহৰ বাবে কমেও 3 বা 4 স্কুৱেৰ ফুট জেগা ৰাখিব লাগে। হাঁহৰ বাবে ভাল খোৱা পানী আৰু শুকান পৰিষ্কাৰ ঠাই ৰাখিব লাগে। হাঁহৰ ঘৰটো যদি বেয়া হয়, তেতিয়াহ'লে হাঁহ ৰোগীয়া হ'ব, হাঁহৰ বেমাৰ আজাৰ বেছি হ'ব আৰু হাঁহৰ পৰা আপুনি বিচৰা ধৰণে প্ৰডাকশ্যন নাপাব। গতিকে হাঁহৰ বাবে ঘৰ বনোৱাৰ আগত আপুনি এই কথাকেইটা মন দিব।